আছো আৰু তথাপিতো লাগি আছো আৰু নাখালেতো নহ'ব কাজলৈ আহিলেতো ভাত দেখাই দিওঁ আজি আকৌ ওলালো কাজ দহা খাবলৈ মতাপং গাঁৱত যিহেতু কাজ দহা হৈ আছে তালৈ ওলাই ৰখি আছে পল্লৱী মাই গড এজনী ইমান ঠাণ্ডাত দেখিছেনে গাই চাওকচোন চুৱেটাৰ পিন্ধা নাই অকলে কি মানে তই ষ্টাইল দেখাব গৈছ নে কাজ খাবলৈ গৈছ ৰাতি যে কাজত বহুত ঠাণ্ডা লাগে তই নাজানা নেকি হা নহয় কিবা কিবি অলপ ষ্টাইল বেছি হৈছে আৰু সোনকালে যাওঁ মানুহবোৰ ৰখি আছে অথনিৰ পৰা আমাৰ অটত মানুহ একদম ফুল হৈ গ'ল এক্সিডেণ্ট হৈছে যে ক'তে বহো আমি আমালৈ চেট ক'তে আছে ক'তে বহো কান্দি কান্দি ওলাইছে দেই এদিকে কাজৰ কেনেকুৱা লাগিছে একদম মজা বম মানুহ হৈছে দেই একদম খাই পোৱা নাই আকৌ প্ৰথমবাৰ খাইছ নেকি নহয় খাইছোঁ আমাৰতো খাইছোঁ খালি ইমান মানে মন দুৰ পৰা দেখাই নাই মই প্ৰথমবাৰ দেখিছোঁ এইফালে দোকান ইয়াৰ পৰা আৰম্ভ আৰু ইয়াৰ চাওক আগলৈ আৰু দেখাই আছোঁ দেই এইফালে ফটোবিলাক চাব পাৰে এয়া যিসকলৰ কাজ দিছে তেওঁলোকৰ ফটো ইয়াতে থোৱা হৈছে আৰু এইজন আমাৰ দাদা আমাৰ নিচাদৌ ল'ৰা হয় তেখেতৰ ভাগৰ কাজ দিছে এয়া চাওক কিমান ভিৰ আৰু এইফালে ভঁৰালটো নাম দিছে বৰবিল এইফালে লাইন চাওক লাইন পাতি আছে এনেকুৱা এইয়ালৈকে চাওক এইয়ালৈকে মানে ভাড়া ল'বলৈ অহা মানুহে ৰখিয়ে আছে আৰু এতিয়ালৈকে পোৱা নাই হয় কি ইয়াতে আছ মই ফোন কৰি আছিলোঁ অথনিৰ পৰা হয় কাজলৈ বাট এতিয়ালৈকে আমাৰ খোলাখনে বিচাৰি নাই পোৱা ইমানেই ভিৰ এফালে চকু পানী চাওকচোন অৱস্থা বেয়া হৈছে প্ৰথমতে খোলাখন বিচাৰি লওঁ তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোকক খোলাত ভাত বনি আছে এফালে আমাৰ মায়ে বনাই আছে এইবোৰ পোৱালিবোৰ আহিলেহে হয় একদম অৱস্থা বেয়া চকুটি চাওঁ এইফালে চকু চকু দি বাও লাগিছে না বৰগাঁও না কেলে বেছিকে নুঠাব লাগিলেহে উঠাম দেই মই যে টানি টানি হ'লেও উঠাম খাই বাৰু লাগিছে না ভাল লাগে দেই কেলেহে ক ধোঁৱা খাবলৈ আহে আকৌ কাজত নো এইফালে বৰলা সন্থা নেকি বাৰু এইটো হয় নেকি এইফালে বৌজনী হ'বা দেই চব্জি কাটি আছে ধৰি দিলো দেখিলে ক'ৰ পৰা আহিছে বাৰু আমি এই ওচৰডোখৰীয়ে না ইমান ডাঙৰ মাছ পালে ইমান ডাঙৰ চাওকচোন মানুহ কিমান আছে বাৰু মানুহ বেছি নাই মাত্ৰ 35টামান আছে 35টামান আছে ন এইখিনি হাঁহ মাংসখিনি চাওক 5 কেজি আছে দেই হাঁহ মাংস 5 কেজি আমাৰ হাঁহ আহি গ'ল দেই এইটো হাঁহ আজি হাঁহে বাঁহে খাম আৰু কাজখন ভালকে এইফালে দাই ধোঁৱা খাই খাই বিচাৰি আনিলেগে হাঁহটো খাই খাই একদম অৱস্থা বেয়া এইফালে পল্লৱী হ'ব চকুটো দেখাই দিয়ক চকু পানী একদম অৱস্থা বেয়া হৈছে মচি মচি এইফালে পোৱালিকেইটা শুই গৈছে বেচে ইমান যে ধোঁৱা মানে কি ক'ম আৰু এইখিনি আহিছে না এনেকুৱাকৈ আহিছে দুজনী হেনো দেই দুডোখৰ আহিছে এজনী জৰা দেচোন জৰা দে মাছ কাটি আছে এইফালে হাঁহ ইমান ডাঙৰ ফালে পুৰি আছে ৰাইজসকলৰ ভাত হৈ গ'ল ভাত খাই আছে চবে এইফালে দি আছে এইফালে চবে খাই আছে আমাৰ কিন্তু এতিয়ালৈকে হোৱা নাই দেই ৰাইজসকলে কিন্তু খালেই আলহী ক'ত আছে বাৰু ঘৰতে গৈ না ভাত হ'ল নাই নাই হোৱা আমাক দিব না খাবলৈ ভাত মানে আমাক গুণাব গৈছিলোঁ এইফালে ধোঁৱাত অৱস্থা বেয়া হৈ আছে আমাৰ আৰু মোৰ পিছফালে কি যে এজনী আহিছে ঘুংগুত লৈ কিনি একদম এনেকৈ ঘূৰিব লাগিব দেই আমাৰ কাজটো হাতৰ পৰাই নাই আৰু অৱস্থা বেয়া হৈছে দেই ধোঁৱা খাওঁতে গৈছে কি যে হ'ব এইফালে ভাত হ'লেই নে আপোনালোকৰ ক'ৰ হৈছে আপোনালোকে খাই থাকক দেই ককাইদেউ পাৰিছেনে বনাবলৈ কি বনাইছে হয় হাঁহ মাংস বনাইছে ন কাজ দহালৈ আহিলে বাদাম আৰু খেজুৰ কিনাটোতো মেইন হয় এইফালে আমাৰ টোপোলাবিলাক চাওক ভাত খাবৰ কাৰণে পানী লৈ লৈছোঁ আৰু এইবিলাক আমাৰ বস্তুবিলাক পূৰা কমলা আৰু বাদাম চাদাম কিনি ল'লোঁ আৰু কাৰণ কাজত বাদাম মেইন হয় এতিয়া গৈ থাকোঁ আৰু সেইফালে আকৌ লগ পালোঁ আমাৰ এইফালে দাই য'তে হ'লেও দেখোঁগৈ ন হৈছে বহুত বেছি এইফালে দোকান পূৰা ভিৰ লাগি আছে দেই কাজলৈ আহিলোঁ ইয়াত একদম মানে এতিয়া চব্জি বনাইছোঁ ধোঁৱা খাই খাই ইমান যে ধুৱাইছোঁ আৰু তথাপিতো লাগি আছোঁ আৰু নাখালেতো নহ'ব কাজলৈ আহিলেতো ভাত চব্জি বনাবই লাগিব তো
ভাতখিনি বাৰু বনালে মাহঁতি খুৰীহঁতি এতিয়া চব্জিখিনি মই বনাই আছোঁ সেইখিনি কবি আৰু ইয়াতে হাঁহ মাংস অলপ দিয়া আছে বাকী হাঁহ আৰু আলু বেলেগকৈ আছে মাছো আছে তো আগতে চাই থাকিব আৰু আপোনালোকে দেই ধুৱাইছে নহ'ব দেই 10টা বাজিলে আমাৰ 10টা বজাত এতিয়া খানা হৈ গৈছে এইফালে খানা ৰেডি হৈ গ'ল এনেকৈ আৰু দেই আমাৰ কাজখন আৰু এইফালে চবে খাই আছে খা দেই খা 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 পাইছ না কিবা কিবি খা 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 অনো দিব্যাঞ্চি খোৱা আকৌ ভাত খোৱা খোৱা এতিয়া আমাৰ দিব্যাঞ্চি টোপনি ধৰিছোঁ এইফালে চবে খাই আছে পানী লাগে এইফালে কাজলৈ আহিলোঁ ভতিজা লগ পালোঁ মানে দাদাৰ ছোৱালী আৰু এইফালে মই মানে আইতাক হৈ গ'লোঁ দেই এইফালে মোৰ আইতাক মানে মই আইতা হৈছোঁ আইতা ক'ব লাগিব আইতা হ'লোৱে মই লাজ কৰিছে এইফালে পোৱালিটো চাওঁ বেটা চাওঁ চাওঁ মই নাতিটো চাওঁ নাতিটো এইফালে আমাৰ মাহঁতি খুৰীহঁতি খাই আছে দেই লাষ্টত আমি যে চবে খালোৱে কয় সিহঁতি এতিয়াহে পাইছে পাইছে না কিবা কিবি পাইছে না খাওক খাওক জল্দি জল্দি খাই বৈ হৈ গ'ল এতিয়া কেৰাহীবিলাক জমা দিবগৈ লাগে ইয়াতে ভঁৰালত তো তাত দি থৈ আহোঁগৈ সম্পূৰ্ণ চবৰে কেৰাহীবিলাক জমা দিয়া হৈছে ইয়াতে চব খাই বৈ এতিয়া চব যাবলৈ ওলাইছে আৰু দেই আমাৰ খোৱা বোৱা হৈ গ'ল সেইফালে সম্পূৰ্ণ পৰিৱেশটো চাব পাৰে একেবাৰে খালী হৈ গ'ল অলপ আগলৈকে মানে ভিৰ আছিলে মানে এতিয়া চব খাই বৈ গুচি গ'ল বাজিছে 10:30 বাজি পাৰ হৈ গ'ল আৰু দিছিলে 34 জনৰ দিছিলে ইয়াত কাজ দিছিলে তো আজিৰ ভিডিঅ'টি মই ইয়াতে শেষ কৰিছোঁ বাই বাই গুড নাইট খালোঁ বলো এতিয়া অলপ জুই তাপ লৈছোঁ ইমান ডাঙৰ জুই জ্বলি আছে এইফালে জুই কোনে জ্বলাইছে চাওকচোন বহুত ডাঙৰ লগ পাইছোঁ দেই পোৱালিটো এইফালে আছে আমাৰ পেহী চবেই এতিয়া জুই খুৱাই আছে আৰু খুৱাই থাকক